এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে শংকৰদেৱ শিক্ষণ কটন পাঠশালাত আজি হৈছে জুবলি আৰু যি জুবলিবোৰক চাব যাইছোঁ আৰু কালিও আছিল কালি বিকি আছিল আজি জুবলিবোৰো আছিল আপোনালোকৰ ভিডিঅ'ৰ পৰা আশা কৰিম চাই তো গাইজ ফাইনেলি আহি গ'লোঁ এয়া চব এখন গেট আজি আৰু নেটখন বোলে গুষ্ট কাৰণ নেক্সট ভিডিঅ'টোত চাব আগৰ ভিডিঅ'টোত তেতিয়া গম পাব কিমান মানুহ আজি জুবলি আছে তো গাইজ এতিয়া ডেমো ষ্টাৰ্টক চাওক পম্পুৰ ডেমো ষ্টাৰ্টক কথাতে কয় যে অধিক মাছত কণা হয় বগলী বাদল বৰ্ষা বিজুলী শ্ৰাৱণ কা পানী ছাৰ মই কওঁ নেকি কোৱা কথাতে কয় উলুৰ লগত পুৰা যায় বগৰী সাক্ষী সাক্ষী ৰে সাক্ষী সাক্ষী ভাইটি কি ৰিল বনাই আছো তই আমি তো সম্বৰ্ধনাহে কৰিব আহিছো তুই কি কৰি আছ শান্ত মোৰে এটা সংগ নকৰিব ঠিক আছে এতিয়া আমি আলোচনালৈ আগবাঢ়ো মোৰ পোনপ্ৰথমতে অজ্ঞানক প্ৰশ্ন কৰিব বিচাৰিম অজ্ঞান যেতিয়া তুমি পৰীক্ষাৰ ৰিলছ চাইছিলা ক্ষমা কৰিব কিমান ঘণ্টা পঢ়িছিলা একচুৱেলি মই মানে 30 আৱাৰ্ছটো পঢ়ি দিছিলোঁ 30 ঘণ্টা 24 ঘণ্টাহে থাকে 30 ঘণ্টা কেনেকৈ পঢ়িলা তুমি বহুত দুখৰ ঘটনা 6 ঘণ্টা মই সপোনতে পঢ়ি দিছিলোঁ রাতে লাইট নাছিল স্যার সিগারেট জ্বলাই পড়েছিলো খাবলে পানি নাছিল স্যার খাইছো স্যার খুবলে বিছনা নাছিল স্যার আইতার বাবা অন্য কাগজ খুলি তার অঙ্ক করেছিল হ'ব গম পাইছোঁ বাবা গম পাইছোঁ বহুত কষ্ট কৰিছা তুমি গম পাইছোঁ হ'ব এই আমাৰ দেশৰ ভৱিষ্যত এতিয়া আমি দ্বিতীয়টো প্ৰশ্নলৈ আগবাঢ়িম দ্বিতীয়টো প্ৰশ্ন সুধিম মই বসুমতাই দাদা কি হব আপুনি নকলে কেনেকে হব কি কৰিছে ক'বা দিয়ক আপুনি চুপ থাককে বা তই মোক চিনি নাপাওঁ মইতো এজনে কৃষ্ণ ষ্টেণ্ড কৰা মানুহ কি যদি চিগাৰেটৰ জুইত পৰিছিল মই দিছে চৰ লাইটত পৰিছিল কি যদি আইতাৰ ঘুমাইছিল মই নালাত ঘুমাইছিল কি যদি বিশ্বাস কৰিছিল নমস্ছিল গেলাৰ বতৰ সমাইটি না খালিবা তুমি কিমান খালি আছে খং নকৰিবাচোন হেগম খালন থৰ্দ ই ছাত্ৰ-ছাত্ৰী কথাই নববে ই খালি নিজৰ পকেটটোহে বিচাৰে ভাইটি না কান্দিবা তুমি হ'ব আমি শান্ত অকণমান শান্ত চাই বলা নাই কৈ ওলাই না সাংবাদিকৰ নজৰৰ পৰা হাৰি যাব নোৱাৰা ইলেকশ্যন খেলিবলৈ গৈছে প্ৰধানমন্ত্ৰী হ'ব বোলে ইলেকশ্যন প্ৰধানমন্ত্ৰী কি কৰে কি ভাই বুলি কয় মোক কৈছে আপুনি বিৰাট ফাল্টু মানুহ হয় আপুনি
গান গাইছে আপোনালোকক দেখি দিম পৰা আৰু যিসকলে নাছিলে আনৰ আমি একেলগে খাওঁ নেকি বাৰু কিন্তু আমি মাহৰ বন্ধুৰ পৰা আৰম্ভ কৰিম হ'বনে সকলোৱে জানে যাবনে ইয়াতে দেখিছ শংকৰদেৱ শিশু নিকেতনৰ ছোৱালীবোৰৰ এনাৰ্জিটো ল'ৰাবোৰতকৈ অলপ বেছি ন হেল্ল' লাগিছে নাই লগা তেতিয়াহ'লে ল'ৰা ছোৱালী সকলোৰে মানে আমি একেলগে তো গাইছে এখন দ্রোণ রয়েছে এখন দ্রোণ রয়েছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আজি জুবলি বৰুৱা আছিলোঁ পুৰা বঢ়িয়া